হৈছে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ নচলিব আৰু খিলঞ্জীয়াৰ ওপৰত যদি খিলঞ্জীয়া লোকৰ ওপৰত যদি কোনোবাই যদি আক্ৰমণ কৰিব বিচাৰে আমি কোনো ছাত্ৰ সন্থা বা আমি ইয়াৰ দল সংগঠন কোনো সহ্য নকৰোঁ আৰু ৰাজু দাক যি হত্যা কৰিলে এই হত্যাৰ ফাষ্ট ট্ৰেক আদালতত গোচৰ শুনানি হ'ব লাগিব আৰু তেওঁলোকৰ ঘৰৰ পৰিয়াল যিহেতু ৰাজু দাৰ এনে কোনো ধৰণৰ ব্যৱসায় বা তেওঁ চাকৰি কৰা নাছিলে তেওঁৰ ঘৰৰ BTC প্ৰশাসনে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যাতে এটা চাকৰিৰ ব্যৱস্থা কৰি দিয়ে আৰু আমি সকলোৱে মিলি আমি 1 কোটি টকা এককালীন ক্ষতিপূৰণৰ দাবী কৰিছোঁ এই দাবীও যাতে চৰকাৰে মানি লয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে এই যি 3গৰাকী কালপিট এই কালপিটক যাতে কঠোৰতম শাস্তি প্ৰদান কৰি ফাঁচি দিয়ে তাৰ কাৰণে কিন্তু আমি আহ্বান জনাইছোঁ। আমাৰ দাবীবিলাক হ'ল মানে আমাৰ বিজনী নগৰৰ নীতিৰ কাষতে আমাৰ যিজন সহ সম্পাদক আছিলে বিজনী জিলা ক্ৰীড়া সন্থাৰ ৰাজু বসুমতাৰী তেখেতক মানে যেনেকৈ অন্যায়ভাৱে নিৰ্মমভাৱে হত্যা কৰিছে তেখেতসকল হত্যাকাৰীসকলে তেওঁলোকে মানে মানুহৰ ব্যৱহাৰ এওঁলোকে কৰা নাই মানুহৰ দৰে ব্যৱহাৰ কৰা নাই তেখেতসকলে যিহেতু মানুহৰ জ্ঞানৰ অভাৱ আছে তাৰ কাৰণে এওঁলোকক আমি প্ৰশাসনৰ পৰা উপযুক্ত শাস্তি বিহিব লাগে এইটো আমি দাবী জনাইছোঁ। তেখেতসকলক আমি ফাঁচীত ওলোমাটো দাবী কৰিছোঁ প্ৰশাসনে যাতে এইটো ব্যৱস্থা লয়। এতিয়া ধন্যবাদো জ্ঞাপন কৰিব বিচাৰিছোঁ আমি প্ৰশাসনক কিয়নো তেখেতসকলে আমাৰ হত্যাকাণ্ড হোৱাৰ মানে ৰাতিৰ পিছদিনাখনে এখেতসকলে যথেষ্ট উদ্যোগ লৈ তেখেতসকলক এৰেষ্ট কৰিছে।